এনেকৈ তেওঁ অসমত সত্ৰ প্ৰতিষ্ঠা কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু শেষত গৈ মধুপুৰ সত্ৰত ঢুকাইছিল তেওঁ কিমান বছৰ বয়সত ঢুকাইছিল জানানে 120 বছৰ 120 বছৰ আৰু তুমি যে নাচা যে সত্ৰীয়া অসমীয়া মানুহক কোনে প্ৰথম শিকাইছিলে শংকৰদেৱে অংকীয়া নাট ৰচনা কৰিছিলে তেওঁ ৰচনা কৰা ছখন নাট হ'ল পত্নী প্ৰসাদ কালিয়া দমন কেলি গোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয় বীৰে কেমেৰা পিছফালৰ পৰা মাত দিছে বি কোৱাচোন তেওঁ ৰচনা কৰা প্ৰথম অংকীয়া নাটখনৰ নাম কি আছিলে চিহ্ন যাত্ৰা আৰু শংকৰদেৱে যে একেবাৰে কম বয়সতে যে একাৰিকাৰ নোহোৱাকৈ এটা কবিতা ৰচিছিল সেইটো কি কৰতল কমল কৰতল কমল কমল দল নয়ন হব তব দহন গহন বন শয়ন গোপালে কি গতি এইটো কি বৰগীত গুৰু দুজনাই সৃষ্টি কৰা বিশেষ ধৰণৰ এই ভক্তিৰসৰ গীতসমূহক বৰগীত বোলে